নমস্কাৰ সমবাসী ৰাইজলৈ মোৰ চেনেলৰ এনে এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বিহু আহি পালেহিয়ে নহয় জানো, কুলি কেতেকী ইনাই বিনাই মাতিয়ে আছে। মানে গছৰ কুঁহি পাত আহিলে, নতুন পাত, মানে কি ক'ম আৰু, প্ৰকৃতিয়ে বিহু আদৰিছেতো আদৰিছে, মানুহেও বিহু মানে আদৰিবৰ কাৰণে সাজু হৈ আছে। মাইকী মানুহবিলাকেতো কাপোৰ কানি কিনি ৰেডি চাগে ন, গামোচা বোৱাই গামোচা তুলি আছে, চেনাইক দিবলৈ কোনোবাই চাগে মানে লুকাই চুৰ কৰি নঙলা মুখত ৰখি আছে নহয় জানো। আৰু মুগা ৰিহা পাটৰ কি কাপোৰ চাব মাইকী মানুহসকল বিশেষকৈ। তো আজি মই ওলাইছোঁ। ময়ো যিহেতু মাইকী মানুহ ৰখিবতো পৰা নাই, বিহু বজাৰ কৰিব লাগিবই, গতিকে ময়ো আজি যাবলৈ লৈছোঁ বিহু বজাৰ কৰিবলৈ বুলি। গতিকে তাকে ভাবিলোঁ লং ভিডিঅ' বহুত দিন দিয়া নাই, লং ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ বোলো। বিহু বজাৰনো কি কৰোঁ তাকে আপোনালোকক মই দেখাওঁ, গতিকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। বেকগ্ৰাউণ্ডত চাগে বহুত মাত শুনি আছে নহয় জানো, আমাৰ ঘৰত মানে কুকুৰা চৰাই আছে, গতিকে মোৰ লগতে সিহঁতেও ভ্লগিং ষ্টাৰ্ট কৰি দিছে। গতিকে ভিডিঅ'টো এৰি ক'তো নাযাব, বজাৰ কৰিবলৈ গৈ আছোঁ, বজাৰত লগ পাই আছোঁ, ব'লক আপোনালোক। আৰু ইয়াৰ ৰেডি হৈ ল'লোঁ, হেলমেট মাস্ক চাস্ক লগত লৈ লৈছোঁ, মানে যিহেতু বাটত বহুত ধুনীয়া বিনামূলীয়া পাউডাৰ পোৱা যায়, মানে মোৰ জিভাখনো শ্লিপ খাই গৈছেগৈ। আৰু এইফালে আমাৰ এখন বাচন্তিখন ৰেডি কৰি লৈছোঁ, মানে এখন বাচন্তা দেই, আজি স্কুটিত নাযাওঁ, আজি বাইকত যাম, সেইকাৰণে ৰেডি কৰি লৈছোঁ। ইফালে মানুহজন আহি আছে, ময়ো হেলমেট চেলমেট পিন্ধি পূৰা গজগজীয়া হৈ লৈছোঁ, বিহু বজাৰ কৰিবলৈ যাওঁ। আৰু ৰাইজ কি হ'ব, মই মানে ইয়াত মিউজিক লগাই দিছিলোঁ আৰু ভিডিঅ'টো মই ৰাতিপুৱাই আপলোড কৰিলোঁ, আৰু কি হ'ল মানে কপিৰাইট লাগি থাকিলে। এতিয়া কপিৰাইট লাগিলেতো ভাল নালাগিব ন, গতিকে ভিডিঅ'টো আকৌ ডিলিট কৰিছোঁ, আকৌ মই ইয়াৰ পৰা মিউজিক কাটিছোঁ, এতিয়া আকৌ ভইচ অভাৰ দিব লগা হৈছে মই। বাৰু যি কি নহওক ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি থাকক, মানে পিছত গম পাব কি ঘটিবলৈ গৈ আছে। লটি ঘটি হ'ল মানে আৰু গোটেই আজি বজাৰখন এবাৰ চালেগে গম পাব। মানে ইটো কাপোৰ বিচাৰিলে সিটো কাপোৰ নাপাওঁ, সিটো কাপোৰ বিচাৰিলে সিটো কাপোৰ নাপাওঁ, মানে কি হ'ব গোটেই আজি মানে 4-5টা মলত ঘূৰি ঘূৰি কাপোৰ কিনিব লগা হৈছে মই। আৰু কি হ'ব, ইয়াৰ ভিডিঅ' আপলোড কৰোঁতে এতিয়া লাগিল কপিৰাইট, আকৌ এতিয়া মিউজিক কাটিব লগা হৈছে, এয়া আৰু লণ্ড ভণ্ড হৈ গৈছে মোৰ আজি ভিডিঅ' দিয়ক। তথাপিও চাই থাকক আৰু এনেই উলিয়াব নালাগে আপুনি, মোক ফুলটো মানে ইমান পচন্দ নালাগে। এইটো ফুলটো সৰু কাৰণে পচন্দ লাগিছে, আপুনি বেলেগ কালাৰ এইবিলাকতো চিম্পল অফিস ডিউটি চলিব। হ্যাঁ, ডিউটি কাৰ্ড অফিসৰ কাৰণে এইটো বস্তু লো পাৰে। डिजाइन ऐसे ये वाला कम का होगा, ये तो फाइनल आपको एकदम नो बार्गिन आपका 6000 का पड़ेगा। ये आपका होगा, आपका स्टाइल बोल दीजिए हमसे। मेरा स्टाइल চাদৰ মেখেলা কিনিলোঁ। এতিয়া কথা হ'ল কি, মানে দোকানত মই দোকানীৰ লগতে কথা পাতিলে ভ্লগতে কথা ক'ম, মই বুজিয়ে নাপাওঁ, সেইকাৰণে মানে এতিয়া আহিছোঁ আমাৰ ঘৰৰ মতা মানুহকেইটা কাপোৰ ল'বৰ কাৰণে। চাদৰ মেখেলা কিনিলোঁ বাৰু, মা আৰু মোৰ কাপোৰ হৈ গ'ল, এতিয়া যাওঁ মতা মানুহকেইটা কাপোৰ কিনিব। মোক টিকুলেহে মনত পৰিয়ালে আহিলে। কোনে কিটো টিকলাটো ইয়াত মানে মই ভাইটিক লৈ আহিছিলোঁ, এতিয়া ইয়ালৈ আহিলে মানে ভাইটিলৈ মনত পৰিব। তাত গ'লোঁ ভাল নালাগিল, এতিয়া আৰু এটালৈ আহিছোঁ মললৈ। মানে এয়াই প্ৰব্লেম আৰু, এটাৰ পিছত এটা বিচাৰি ফুৰিছোঁ, পোৱাহে নাই। কথাকেইটা ক'বলৈ এনেকুৱা লাগিছে, মানে প্ৰথম পাব্লিকত এনেকৈ কেমেৰা ধৰিছোঁ ন, কথা মানে মাতটোৱে নোলোৱা হৈ গৈছেগৈ। আৰু যি কি নহওক বজাৰ কৰিহে যাম আজি ঘৰতে। মানে প্ৰাইচ কি হ'ব, কাপোৰ বিচাৰিছোঁ দাদালৈ, প্ৰাইচ মিলিলে চাইজ নিমিলে, চাইজ মিলিলে প্ৰাইচ নিমিলে। যিহেতু বাজেট ফ্ৰেণ্ডলি শ্বপিং কৰিব লাগে, হয়নে নহয়। এতিয়া চাওক চাই আছোঁ, মাথাটো ঘূৰা বুলি গৈছোঁ, বিচাৰিয়ে পোৱা নাই, তথাপিও শ্বপিং কৰিহে যাম। বিচাৰি এইটো পাপালে পচন্দ কৰিছোঁ, পাপালে এইটোকে ফাইনেল কৰিলোঁ, এইটো লওঁ। আৰু বাকী দুটা মহাজনলৈ ল'বলৈ বাকী আছে, সেইকেইটাও লৈ লওঁ। মই বজাৰ কৰি ফেশ্বন চিটিত সোমালোঁ, চাদৰ মেখেলা ল'লোঁ, মালে হ'ল, মোলে হ'ল, পাপালে হ'ল। এতিয়া আহিছোঁ বিশাললৈ। মেইন শ্বপিং মলটোলৈ নাহিলে কি হ'ব, হয়নে নহয়, মৰিগাঁৱত আহি। গতিকে এতিয়া বিশালত বজাৰ কৰোঁ, কেইঘণ্টা লাগে ঠিক নাই, বলক। বিশাললৈ স্বাগতম, আহক। গৈ আছোঁ ফাৰ্ষ্ট ফ্ল'ৰলৈ, আমাৰ দুজন ডেকা ল'ৰা কাপোৰ কিনিব আছে, কাপোৰ দুযোৰ কিনি লওঁ। কেইঘণ্টা লাগে নাজানো, বিচাৰোঁতে বলক। স্পৰ্টিং এতিয়াও বিচাৰি নাপালোঁ, দুটা মতা মানুহৰ কালি কিন্তু হাফ পেণ্ট দুটামান বিচাৰি পালোঁ। এতিয়া হাফ পেণ্টকেইটা লৈ আকৌ গৈ আছোঁ এতিয়া প্ৰাইমাৰ্টতে দেই, এতিয়া প্ৰাইমাৰ্টত গৈ বিচাৰোঁগৈ। এবাৰ আজি বজাৰ খতৰনাক আৰু এইখিনিতো মিউজিক লগাই দিছিলোঁ, এইখিনিতো মিউজিকৰ কাৰণে লাগিল কপিৰাইট, কৈছোঁৱে মই আপোনালোকক আগতেও। আৰু এয়া কাপোৰ চোৱাত মই বিজি, কাপোৰ বিচাৰি ফুৰিছোঁ, মানে ভাল কাপোৰ মানে বিচাৰি পোৱা নাই মই এতিয়ালৈকে। প্ৰাইমাৰ্ট পালোহি, প্ৰাইমাৰ্টত এতিয়া কাপোৰ কিনি আছোঁ। মানুহজনে পচন্দ কৰিলে, দেখাই দিয়া চাৰ্টটো, তেখেতে সেইটো চাৰ্ট পচন্দ কৰিছে,
ফাইনেলি এটা চিলেকশ্যন হ'ল এতিয়া দাদালৈ চাওঁ আৰু বাকী অলপ সৰু সুৰা বজাৰ আছে এইকেইটা কৰোঁ চাই থাকক ৰাতি বেলি ওলাওঁতে আহিছিলোঁ মানে ভাটিবেলা সময়ত আহিছিলোঁ বেলি ডুবিবলৈ হ'ল একো নাই বজাৰ কৰি আছোঁ হ'ব আৰু বজাৰ কৰি আহিলোঁ এতিয়া পানীপুৰি খাম আৰু বজাৰ কৰি হ'ল তাৰপিছততো পেট পূজা মেইন নহয় জানো গতিকে ফাৰ্ষ্টতে আহিছোঁ পানীপুৰি খাবলৈ আপোনালোকে যদি মোৰ শ্বৰ্টছ ভিডিঅ'বিলাক চাই তেতিয়াহ'লে গম পাব আপোনালোকে মই টাউন আহিলে পানীপুৰি নোখোৱাকৈ নাযাওঁৱেই পানীপুৰি খালোঁ আৰু এয়া মিঠাপুৰি মুখৰ ভিতৰত ভৰাই আছোঁ মই কথা পিছত ক'ম এতিয়া মেলা আহিছোঁ আমাৰ মৰিগাঁৱত থকা বিহুতলী গ্ৰন্থমেলালৈ চাওকচোন অল এভৰিথিং দেখিছে 100 টকাত বোলে বস্তু পায় ইয়াতে বস্তু আহিছোঁ বিচাৰি গ্ৰন্থমেলা প্ৰতি বছৰে আহে যেনিবা বিহুৰ টাইমত ডাঙৰ দেখিছোঁ মই বজাৰ কৰিলোঁ বহুত পানীপুৰিও খালোঁ তাৰপিছত মেলাও চালোঁ অলপ চলপ মানে ওলাইছে বস্তু ইমানো ওলোৱা নাই আৰু আহিম বিহুৰ পিছত চাবলৈ এতিয়া বিহুটো মেইন যিহেতু আমাৰ এতিয়া প্ৰথম খাবলৈ আহিছোঁ মানে লাষ্ট এতিয়া খাম আৰু ঘৰলৈ যাম তাৰপিছত এয়া পেৰাডাইছত আহিছোঁ খাবলৈ গতিকে যাওঁ এতিয়া খাবলৈ অৰ্ডাৰ দিওঁ খাওঁ অৰ্ডাৰ দিছিলোঁ চিকেন পোলাও খাওঁ আৰু সন্ধিয়া হ'ল খাই পেলাই ঘৰলৈ যাওঁ হ'ল খাই বৈ এতিয়া ঘৰলৈ যাওঁ যিহেতু আন্ধাৰ হ'ল এতিয়া মানে ভিডিঅ' কৰিলে ফ'কাছ নকৰিব গতিকে যাওঁ ঘৰলৈ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ লগ পাই আছোঁ বহাগৰ বিহু নতুন ভ্লগ লৈ পেলাই তেতিয়ালৈকে বাই বাই আৰু সকলো কুশলে থাকক